ভাৰতত কিমান বছৰ পিছত লোকপিয়ল হয়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি, ভাৰতত 10 বছৰ পিছত লোকপিয়ল হয়। নেক্সট কুৱেশ্যন, বিখ্যাত গ্ৰন্থ মেঘদূতৰ ৰচক কোন আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি, কালিদাস। এইটো কুৱেশ্যন 2016 চনত ফৰেষ্টাৰ এক্সামত আহিছিল। ভগৱান বুদ্ধই ক'ত জ্ঞান লাভ কৰিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি, বোধগয়া। নেক্সট কুৱেশ্যন, কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি, স্বামী দয়ানন্দ সৰস্বতী আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, কোনে ইনকলাব জিন্দাবাদ শ্লোগানটো দিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ, ভগত সিং ইনকলাব জিন্দাবাদ শ্লোগানটো দিছিল। জালিয়ানৱালা বাগৰ গণহত্যা কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি, 1919 চনত। জালিয়ানৱালা বাগৰ গণহত্যা ক'ত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি, অমৃতসৰত। স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ, মূল শংকৰ। নেক্সট কুৱেশ্যন, ভাৰতীয় সংসদনৰ নিম্ন সদন কোনটো? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি, লোকসভা। কাৰ দ্বাৰাই ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ, ৰাজা ৰামমোহন ৰায়। নেক্সট কুৱেশ্যন, ভাৰতৰ অস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডো কোন? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি, ভাৰতৰ অস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডো হৈছে ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, আৰু এইটো কুৱেশ্যন 2017 চনৰ ফৰেষ্টাৰ এক্সামত আহিছিল। কুৱেশ্যনটো হৈছে, আমলখিত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে থাকে? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি, ভিটামিন চি। নেক্সট কুৱেশ্যন, মেগা মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি, ৱাশ্বিং ডিচি। নেক্সট কুৱেশ্যন, কোন চনত অসমীয়া আলোচনী জোনাকী প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি, 1889 চনত। নেক্সট কুৱেশ্যন, কাক বিহুগী কবি বুলিও জনা যায়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি, ৰঘুনাথ চৌধুৰীক বিহুগী কবিও বুলি জনা যায়। কাবেৰী নদী ক'ত মিলিত হয়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি, বংগোপসাগৰত কাবেৰী নদী মিলিত হয়। কিমান চনত অ মোৰ আপোনাৰ দেশ গীতটিক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, 1927 চনত। নেক্সট কুৱেশ্যন, তলৰ কোনটো অসমৰ ৰেচম উদ্যোগৰ কেন্দ্ৰবিন্দু? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি, শুৱালকুছি। নেক্সট কুৱেশ্যন, কাৰ নিৰ্দেশনাত অসমৰ শিপিনীয়ে বৃন্দাবনী বস্ত্ৰ বৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, শংকৰদেৱ। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত নামদাং হিলৰ সাঁকো নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি, ৰুদ্ৰসিংহৰ দিনত সাঁকো নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্বকালত মমৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, লক্ষ্মীসিংহৰ দিনত। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ ৰাজত্বকাল মাত্ৰ 21 দিনৰ আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, সমগুৰীয়া ৰজা। নেক্সট কুৱেশ্যন, সতী জয়মতী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, 27 মাৰ্চত সতী জয়মতী দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোনটো সমষ্টিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা 1969 চনত MLA হিচাপে নিৰ্বাচিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, তেজপুৰত। কোনখন প্ৰথম অসমীয়া ৰঙীন ছবি? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, বাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন ছবি।
নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা প্ৰাপক কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কোনখন? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস হৈছে ইয়াৰু ইংগম। বনফুল কবিতা পুথিখনৰ লিখক কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, বনফুল কবিতা পুথিখনৰ লিখক আছিল যতীন্দ্ৰনাথ দুৱৰা। হালধীয়া চৰায়ে বাওধান খায় উপন্যাসখনৰ লিখক কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন, কোন চনত ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, 1993 চনত সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।